হোজাই বৈদ্যুতিক উপসামমণ্ডলৰ অন্তৰ্গত কৃষি পাম নিগমত বৈদ্যুতিক বিল সংগ্ৰহ কৰিবলৈ নামি পৰা হোজাই বৈদ্যুতিক উপসামমণ্ডলৰ সকলো স্তৰৰ বিষয়ববীয়াৰ লগতে যেই মাধৱ বৰুৱা ডাঙৰীয়াৰ তত্ত্বাৱধানত কৃষি পাম নিগমত আজি বহুকেইটা অবৈধ সংযোগ দিয়া মটৰ বাজেয়াপ্ত কৰা হয়। হয়, অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি খেতিপথাৰত পাৰ্মানেণ্টভাৱে মটৰ লগাই অবৈধভাৱে পানী যোগান ধৰা হৈ আছিলে আৰু সেয়া আজি পৰিলক্ষিত হোৱাত বৈদ্যুতিক উপসামমণ্ডলৰ বিষয়ববীয়াৰ লগতে প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত বহুকেইটা অবৈধ মটৰ উঠাই অনা হয় আৰু এইসকল অবৈধভাৱে বিদ্যুৎ সংযোগ দিয়া গ্ৰাহকসকলৰ বিদ্যুৎ বিচ্ছিন্ন কৰা হয়। যিহেতু বহু পৰিমাণৰ বিল বাকী থকা এইখন কৃষি পাম নিগম গাঁৱত আজি হোজাই বৈদ্যুতিক উপসামমণ্ডলৰ সমূহ স্তৰৰ বিষয়ববীয়া গৈ উপস্থিত হৈ এনেধৰণৰ অপৰাধমূলক আৰু অবৈধ বিদ্যুৎ সংযোগ দিয়া পৰিলক্ষিত হোৱাত প্ৰশাসনৰ সহায়ত এনেধৰণৰ বহুকেইটা অবৈধ মটৰ আদিবোৰ উঠাই অনা হয় আৰু অবৈধ বিদ্যুৎ সংযোগ দিয়া লগতে বিল নিদিয়া অবৈধ বিল বাকী টকাখিনি লাইন বিচ্ছিন্ন কৰি থৈ অহা হয়। আমি এই বিষয়তে আপোনালোকলৈ আগতেও ভিডিঅ' প্ৰেৰণ কৰিছোঁ। যিহেতু বৈদ্যুতিক বিভাগৰ সকলো কৰ্মবৃন্দ আপোনালোকৰ ঘৰলৈ যায় আৰু স্মাৰ্ট মিটাৰ আহিছে যেতিয়া ঘৰে ঘৰে বৈদ্যুতিক উপসামমণ্ডলৰ মানুহখিনি বিল সংগ্ৰহ কৰিবলৈ যাব, কিয় আপোনালোক সচেতন নহয়? অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি বাৰে বাৰে জৰিমনাৰ সন্মুখীন হোৱা এইসকল ৰাইজ কেতিয়া সচেতন হ'ব? অবৈধভাৱে বিদ্যুৎ সংযোগ দিয়া গ্ৰাহকসকলৰ আমি জনাওঁ এই ভিডিঅ'ৰ জৰিয়তে আপুনি অবৈধ কৰ্মখিনি বাদ দি বৈদ্যুতিক উপসামমণ্ডলৰ সহযোগ কৰক আৰু বৈদ্যুতিক সেৱা যাতে ভালকৈ আমি পাওঁ তাৰ প্ৰতি আপোনালোকে অলপ সহায় আগবঢ়াওক। আমি কি হৈছিলে আজি কৃষি পাম নিগমত চাওক আমাৰ এই প্ৰতিবেদনত। मीटर वाला मीटर वाला नंबर लिख दो और ताते लिख दो अब बिल दिबो तो ऑनलाइन ये भाषा बुझो ना दादा আমি সময় ভিতরে দিচ্ছি